গুড মৰ্ণিং, আসসালামু আলাইকুম। আজি বনাম। আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। এয়া হৈছে ভাতকেৰেলা। ভাতকেৰেলা নামটো শুনিলে কিবা লাগি যায়, আমনি লাগি যায় চব্জিটো। আপুনি সেইটো টেষ্টিকৈ কেনেকৈ খাব তাৰে ৰেচিপিটো আজি বনাই আছোঁ। এইটো হ'ল মই ভাতকেৰেলা, এইটো কোমল ভাতকেৰেলাটো লৈ লৈছোঁ। একেবাৰে গুটি নোহোৱা ভাতকেৰেলা এয়া দেখিবলৈ পাইছে, কোমল কোমল ভাতকেৰেলা। আৰু লগত লৈ লৈছোঁ 4টা আলু। অকল ভাতকেৰেলাটো থাকিলে ভাল নালাগে, তাৰ বাবে আলুটো দি দিছোঁ। আলুটো বাকলি এৰাই লৈছোঁ আৰু এইটো মিহি মিহিকৈ ধুনীয়াকৈ কাটি লৈ এইটো ভালকৈ ধুই লৈছোঁ। এইটো আজি বনাম ভাতকেৰেলা ভাজি। মই কেনেকৈ বনাওঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। আজি মই মাটিৰ চুলাত ভাতকেৰেলা বনাম। এয়া জুইটো জ্বলাই লৈছোঁ। তাৰপিছত এতিয়া কেৰাহীটো দি দিম। এতিয়া চাওক ধুনীয়াকৈ জুইটো জ্বলিছে। এতিয়া কেৰাহীটো মই দি দিছোঁ। তাৰপিছত ইয়াতে কেৰাহীটো যাতে গৰম হয়, তাৰপিছত মই দি দিম পিঁয়াজ কুচি লৈ লৈছোঁ। মই পিঁয়াজ কুচি ইয়াতে কেৰাহীটো গৰম হোৱাৰ পিছত মই পিঁয়াজ কুচিখিনি ইয়াতে দি দিছোঁ। তাৰপিছত দি দিম মিঠাতেল। আপোনালোকে যিমানখিনি তেল ভাল পায় সেইটো দি দিব। মই যিহেতু তেল আৰু মছলা খোৱাটো ডক্তৰে কমাবলৈ দিছে, মই অলপকৈ দি দিছোঁ মিঠাতেলটো। তাৰপিছত এইটো ৰঙচুৱাকৈ ভাজি ল'ম। এইটো তাৰপিছত মই যিটো মিহি মিহিকৈ কাটি থৈছোঁ ভাতকেৰেলা আৰু আলু, সেইটো মই ইয়াতে কেৰাহীটোত দি দিম। পিঁয়াজটো ৰঙচুৱা হ'লে তাতে মই দি দিম। এইটো পিঁয়াজটো ৰঙচুৱা হৈ গৈছে। এতিয়া মই ইয়াতে মিহিকৈ কাটি থোৱা ভাতকেৰেলা আৰু আলু এইটো লৰাই লৈছোঁ। তাৰপিছত মই ইয়াতে নিমখ হালধি গুড়ি দি দিম। এইটো মই এতিয়া দি দিম জলকীয়াৰ গুড়ি। আপোনালোকে চাই আছে, এয়াই মই এচামুচ দি দিছোঁ। আপোনালোকে যিমান জ্বলা খায় সেই হিচাপত দিব। মই এচামুচ দি দিছোঁ। এচামুচ নিমখ দিছোঁ। তাৰপিছত আধা চামুচ হালধি গুড়ি দি দিছোঁ। এতিয়া ভালকৈ মিক্স কৰি ল'ম। তাৰপিছত ঢাকোন মাৰি সিজোৱাৰ বাবে থৈ দিম। তাৰপিছত আকৌ ঢাকোনটো খুলি আৰু মাজে মাজে এইটো মিক্স কৰি থাকিম। এইটো হ'ল মোৰ অতি সাধাৰণ আৰু চিম্পুল পৰ্যায়ত কেনেকৈ ভাজি বনাব পাৰে, সেনেকুৱা আৰু মই যেনেকৈ বনাওঁ সেইটোৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। এনেকৈ বনালে আপোনাৰ গুটি নাথাকিলে ভাতকেৰেলাটো ভাল হয়। যদি গুটিটো ডাঠ গুটি হয় সেইটো খোৱাতে বেয়া লাগে। কোমল যিবিলাকে ভাতকেৰেলা নাখায় সেইবিলাকেও এনেকৈ যদি বনায় টেষ্টি হয়। আলুৰ লগত আপুনি ভাতকেৰেলাটো মিহিকৈ কাটি দি ধুনীয়াকৈ তেলত ভাজি ল'লে বহুত সোৱাদ লগা হয়। মই সেনেকৈয়ে বনালোঁ। এইটো মোৰ প্ৰায় 50% হৈ গৈছে, 80% হোৱাৰ পথতে আছে। মই এয়া আজি শ্বেয়াৰ কৰিলোঁ ভাতকেৰেলাৰ ৰেচিপি। আমনিদায়ক ভাতকেৰেলাটোক আপুনি কেনেকৈ টেষ্টি গৰম ভাতৰ লগত নহ'লে আপুনি পানী পিঠাৰ লগত খাব পাৰে, ৰুটিৰ লগত খাব পাৰে। এয়া মোৰ হৈ গ'ল। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি লগত থাকিব।